বৰ্ণ আছে। এই বৰ্ণ তিনিটা হৈছে তালব্য শ, মূৰ্ধন্য ষ আৰু দন্ত শ। আমি তালব্য বুলি নকওঁ, চবে গণ্য কৰা হ'ল বা স্বীকৃতি দিয়া হ'ল। কিন্তু তাৰ আগলৈকে অসমীয়া ভাষাই বহুত চেষ্টা কৰিছিলে, চৰকাৰেও চেষ্টা কৰিছিলে, 2004 চনৰ পৰাই কৰিছিলে। কিন্তু 2004 চনত তামিল, তেলেগু, মালায়ালাম, কানাড়া, উৰিষ্যা আৰু সংস্কৃত ভাষা কিন্তু স্বীকৃত হ'ল। অসমীয়া ভাষা তাৰ মাজলৈ নাহিলে। নহাৰ কাৰণটো হৈছে চৰ্ত। আজিকালি যে কৈছে এই ভাষাটো সংকট আছে, এতিয়া ধৰক বেংগলী, উড়িয়া, অসমীয়া, সংস্কৃত, মূল বস্তুটো সংস্কৃতৰ পৰা আহিছে। জনা সহায় কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলকো ভাষাটিৰ প্ৰতি উৎসাহিত কৰি তুলিব বুলি আশা ৰাখি মই মোৰ এই সভাৰ উদ্দেশ্য বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তুলুমুৰ গানে সুৰে আইমৰ জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিম মৰিম অসমৰ অসমীয়া। হিন্দী বা ইংৰাজী আমি যেতিয়া কওঁ, আমি হিন্দীত ক'বলৈ হ'লে এক পত্তে আৰু সংস্কৃত ভাষা কিন্তু স্বীকৃত হ'ল। অসমীয়া ভাষা তাৰ মাজলৈ নাহিলে। নহাৰ কাৰণটো হৈছে চৰ্ত। প্ৰতিটো বস্তুক স্বীকৃতি দিবলৈ হ'লে কিছুমান চৰ্ত থাকিব লাগিব, আৰু সেই চৰ্ত কেইটামান অসমীয়া ভাষাৰ আছেনে নাই তাক আচলতে অনুসন্ধান কৰা হ'ল। আৰু সেই অনুসন্ধানত ধৰা পৰিলে যে আমাৰ 1500 পৰা 2000 বছৰৰ আগতেই ভাষাটো আচলতে আমাৰ চলি আছিলে। মই বিদ্যালয় কৰ্তৃপক্ষক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আমাৰ ভাষাটোক যি স্বীকৃতি দিলে, আমি তেওঁলোকৰ ওচৰতো কৃতজ্ঞ। আৰু সেই তেওঁলোকৰ এই সুন্দৰ যিটো আমাৰ কাৰণে তেওঁলোকে আগবঢ়াই দিছে ভাষাৰ স্বীকৃতি, আমি তাক যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাষাটো শুদ্ধকৈ শিকি পৰৱৰ্তী পদক্ষেপসমূহ যাতে আমি লৈ যাব পাৰোঁ প্ৰত্যেকে মিলি। আৰু ভাষা গৌৰৱৰ এই সপ্তাহে আমাক প্ৰতিজ্ঞাবদ্ধ কৰিলে যাতে আমি ভাষা গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰোঁ। অসমীয়া ভাষা আমাৰ মাতৃভাষা, গতিকে মাতৃভাষাৰ প্ৰথম চিন্তা চৰ্চাৰ ধাৰাটো মাতৃভাষাতে আহিব, আৰু তাৰপিছতে অন্যান্য বিদেশী ভাষালৈ যাব। বিদেশী ভাষা মানে অসমীয়া বাদ দি বাকী ভাষাবিলাক মই বিদেশী বুলি ফৰেইন লেংগুৱেজ বুলি কৈছোঁ, বিদেশী বুলি কৈছোঁ আৰু ভাৰতবৰ্ষৰ বাহিৰৰ বিদেশী বুলি মই কোৱা নাই। গতিকে আমি প্ৰথম চিন্তা চৰ্চাখিনি মাতৃভাষাৰ যোগেদি আনিব লাগিব, তাৰপিছত আমি এইখিনি এক্সপ্ৰেছ কৰিব লাগিব। তেতিয়াই সেই মাতৃভাষা কৰিব পাৰিলে আমি অন্যান্য ভাষাবিলাকো খুব ধুনীয়াকৈ সুন্দৰকৈ আয়ত্ব কৰিব পাৰিম। ভাষাটো তেতিয়া আমি প্ৰতি লাভ কৰিব পাৰিম। আৰু এই ইংৰাজী মাধ্যমলৈও আমাৰ সমান্তৰালভাৱে চাইমুলটেনিয়াছলি অসমীয়া ইংৰাজী সমানে চলি থাকে, আৰু তলৰ শ্ৰেণীবিলাকক প্ৰধানকৈ মাতৃভাষাতে জ্ঞান দিবলৈ যত্ন কৰা যায়।